ঐ তই এই ইনোচেণ্ট ল'ৰাটো কেনেকে মাৰি আছো যে? Innocent. হাততে AK-47 ৰাইফল লৈ ললিপপৰ দৰে ৰাস্তাত ঘূৰি ফুৰাই হত আৰু তোৰ কাৰণে এই সোপা ইনোচেণ্ট। তথাপি ইটো মাত্ৰ 19 বছৰীয়া এটা সামান্য ল'ৰাহে। ল'ৰা নহয়, টাইম বম হয় ইহঁত, আতংকবাদীৰ পিল্লা হয় ইহঁত। ইহঁতৰ হিচাপ পুৰাই এদিন আমি চাই হৈ যাম। যিটো তোক ইনোচেণ্ট লাগে ন, সেইটো মোৰ বাবে কেৱল অনুশাসনহে। আৰু তই মোক শুদ্ধ ভুলত জ্ঞান নিদিবি, তোৰ ইমান অকাত নাই। মই যদি বিচাৰো মোৰ দৰে লাখ লাখ মানুহৰ ফৌজ খাৰা কৰি দিব পাৰিম মই, আৰু কৰিম মই। ইহঁতক শেষ কৰিম মই। ইহঁতৰ নিচিনা পৰুৱা এটা এটাকৈ বিচাৰি মাৰিম মই। যাতে আৰু এখন ঠাই বৰবাদ নহয়। আৰু এখন অসমত জুই নালাগে। আৰু এজনী ছোৱালীৰ লগত এনেকুৱা ঘিণ লগা কাম নহয়। That's what we want. Bloody প্ৰলয়। কিছুমান কাহিনী শুনিলে ভয় লাগে, কিছুমান কাহিনী দেখিলে ভয় লাগে, আৰু এইটো কাহিনী ভাবিলেই ভয় লাগে।
শত্ৰুৰ হাতত হাৰিলে সহ্য কৰিব পাৰি, কিন্তু নিজৰ আপোনজনেই যদি শত্ৰু ওলাই যায় তেতিয়া সহ্য কৰিব নোৱাৰি কেতিয়াও নোৱাৰি।